হেল্ল' দোস্ত, আজি আমি বিয়া খাবলৈ গৈছোঁ। তো মই নতুন ঘড়ীও কিনিছোঁ এটা। তো বিয়া খাবলৈ গৈছোঁ। তো ব'লক বিয়া ঘৰত চাম কি হ'ব। আজি ৰিচিপশ্যন আছে আৰু বিয়াও আজিয়ে আমাৰ দাদা এজনৰ। তো ব'লক চাম দোস্ত, আমি যাম হয় তালৈ। এইফালে দেখাইছোঁ যে এইফালে যাম। তো তালৈ যাম এতিয়া। তো মই ওলাইছোঁ যাবলৈ। তো এতিয়া আমি বিয়া খাবলৈ গৈছোঁ। তো বিয়া তালৈ খাম। তো বিয়াৰ তালৈ যাবলৈ লৈ আছোঁ মই। সেয়া তাত অকণ শুনাইছে। আমি বিয়া ঘৰ পাই গৈছোঁ। ইয়াত চলি আছে। চলি আছে বিয়া। তালৈ যাওঁ। তো বিয়া ঘৰ পাই গ'লোঁ। এতিয়া ৰাতি যি ডান্স হ'ব মই দেখাম বাৰু। বাই বাই। হেল্ল' দোস্ত, আমাৰ ইয়াত নিয়ম কৰি আছে এতিয়া। নিয়মটো চাওক আহক। হেভি হোৱা নাই। 1000 লাইক ৰাখিছোঁ। 1000 লাইক কৰি দিব। যোনে চাইছে 1000 লাইক মান কৰি দিব লাগিব দেই। অসমৰ মানুহ যোনে চাইছে সি লাইক কৰিবই লাগিব। গাখীৰ ঢালিছে। অকণ আঁতৰি দিব। তো পানী ঢালিছে অকণমান। তামোল পাণৰ ওপৰত পানী ঢালিব লাগে, এইটো নিয়ম আমাৰ। ৰাতি বিয়া হৈছে কাৰণে ভালকৈ চাই পোৱা নাই। হৈ গ'ল, এইটো নিয়ম হৈ গ'ল। ভালকৈ দেখি পোৱা নাই। ভালকৈ চাই থাকোঁ কেনেকৈ ভিডিঅ'টো কৰিছোঁ।
ৰাতিৰ কাৰণে ভালকৈ দেখি পোৱা নাই কাৰণে গাড়ীত উঠালৈকে ভিডিঅ' দেখাম মই দৰাৰ লগত নাযাওঁ কাৰণে বাকীটো ভিডিঅ' দেখাব নোৱাৰিম
আন্ধাৰ হৈছে ৰে DSLR হ'ব লাগিব আৰাম চাই মুকুটটো ভাল লাগিছে চাই এজনকে ঢেৰ আহি থাকিব এনেকৈ মানে চবেই নাই নব মা খুৰী এইবিলাকে আহিব ব্যাগ নাই করবি